মই এখন সৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী যদি সূৰ্যৰ পোহৰ চন্দ্ৰৰ ওপৰত নপৰে চন্দ্ৰৰ নিজৰ পোহৰ নাথাকে আজি অসমৰ দৰে এখন সৰু ৰাজ্যত ২৭ লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিয়া মাহতে ৫০০ কোটি টকা লাগে এই ৫০০ কোটি টকা আমি ক'ৰ পৰা পাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি আমাৰ অৰুণোদয় পৰিয়ালৰ মুখত হাঁহি বিৰিং আছে ১ লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলে ৪০,০০০ টকাকৈ দৰমহা দিলে মাহত ৪০০ কোটি টকা লাগে ৪০০ কোটি টকাক ১২ মাহত ৪,৮০০ কোটি টকা লাগে এই টকা মই ক'ৰ পৰা পাম নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে কাৰণে আজি আমি এই কাম কৰিব পাৰিছো আজি ৪০ লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া আৰু ৰেচন কাৰ্ডৰ লগত ৩৫ কেজিকৈ বিনামূলীয়া চাউল দিয়া হেতু আমাৰ কাৰণে সম্ভৱ নহয় ৪০ লাখ পৰিয়ালৰ লগত ৬২ লাখ পৰিয়ালৰ ৰেচন কাৰ্ড আছে এই ৬২ লাখ পৰিয়ালে বছৰত ৫ লাখ টকা কৰি বিনামূলীয়া আজি ট্ৰিটমেন্ট পোৱা কিমান কোটি টকা লাগিব বছৰত ২০০০ কোটি টকা লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া নাথাকিলে ৰাজ্য চৰকাৰে এই টকা সংগ্ৰহ কৰিব নোৱাৰে আজি আপোনালোকে চাব যে যেতিয়া মই মহিলাসকলক এই ৪০ লাখ মহিলাৰ বেংক একাউণ্টত যেতিয়া মই ১০,০০০ কৈ টকা দিম মোক ৪,০০০ কোটি টকা লাগিব এই ৪,০০০ কোটি টকা মই ক'ত পাম নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে কাৰণে মই আজি সাহস কৰিছো ১ লাখ ল'ৰাক যেতিয়া ২ লাখ টকা কৈ দিম মোক ২,০০০ টকা লাগিব এই ২,০০০ কোটি টকা মই ক'ৰ পৰা পাম নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে কাৰণে আজি আমি সাহস কৰিছো অসমৰ দৰে এখন সৰু ৰাজ্যত ২৫খন মেডিকেল কলেজ বনোৱা এখন মেডিকেল কলেজত ১,০০০ টকা কৈ লাগে ২৫,০০০ কোটি টকা লাগিব ২৫খন মেডিকেল কলেজ বনাব ১৭খন কেন্সাৰ হস্পিটাল এখন কেন্সাৰ হস্পিটাল বনাবলৈ ২০০ কোটি টকা লাগে ৩,৪০০ কোটি টকা ১৭খন কেন্সাৰ হস্পিটাল বনাব এই টকা মই ক'ৰ পৰা পাম এখন গুৱাহাটীত এইমছ হৈছে এইমছৰ বাবে মোদী ডাঙৰীয়াই আমাক ১২০০ কোটি টকা দিছে আজি আপোনালোকে চিন্তা কৰক ৰাইজৰ টেক্স লগা নাই ৰাইজৰ ওপৰত আমি কৰ কাটল লগোৱা নাই মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাহসেতে আজি আমি অসমক উন্নয়নৰ এক নতুন দিগন্তলৈ আমি লৈ গৈছো সেইবাবে আজি আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই ৯ বছৰৰ যি সমাপ্তি আৰু ১০ বছৰৰ আৰম্ভণি এই সুন্দৰ মুহূৰ্তত আমি অসমবাসী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞতা জনাবৰ বাবে আমি ইয়াত সকলো সমবেত হৈছো মই বিশ্বাস কৰো কাৰ্বি পাহাৰৰ ৰাইজ আৰু ডিমা হাছাও জিলাৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিব তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব আৰু আমাৰ ৰাজ্য চৰকাৰেও যাতে আৰু বহুত কাম কৰিব পাৰে তাৰ বাবে আপোনালোকে আমাক আশীৰ্বাদ দিব